নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম। মই নিৰঞ্জন বুঢ়াগোহাঁই। মই আজি আপোনালোকৰ আগত অন্য বিশেষ এটা ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয় জানে, আজি প্ৰায় অলপ দিনৰ আগৰ পৰা আমাৰ অসমৰ বিহুৱতীসকল প্ৰায় 11,000 বিহুৱতীসকলে একেলগতে মিলি বিশ্ব দৰবাৰত অসমখনক নাম উজ্জ্বলাবৰ কাৰণে গৈছিল অংশগ্ৰহণ কৰিবলৈ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰ লগতে তেখেতৰ সহযোগী কৰ্মবৃন্দসকলে একেলগে আমাৰ বিহুৱতীসকলক সুবিধা কৰি দিছিলে বিশ্ব দৰবাৰত নাম উজ্জ্বলাবৰ কাৰণে। মই সেই বিষয়ে আপোনালোকৰ আগত কিছু কথা ক'ম। মই আমাৰ গাঁৱৰে দুজন ব্যক্তিক গৈছিলে, আমাৰ গাঁওখনৰে সেই ব্যক্তিকেইজনৰ ওচৰতো গৈ মই কথা পতাম হ'ম। তেওঁলোকেনো কেনেকুৱা ধৰণৰ সন্মুখীন হ'ব লগা হৈছিলে, ইমান ডাঙৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কেনেকুৱা ধৰণৰ অভিজ্ঞতা লাভ কৰিলে, সেইখিনিকো মই আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। মই ঘৰৰ পৰা এইফালে ওলাই গৈ আছোঁ। কেমেৰা কৰি মই অকণমান আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। এয়া মই আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এইটো ৰাস্তা হয়, সেই ল'ৰাজনৰ ওচৰত যাম। আৰু তেওঁলোকে বিহুৱতীসকলক প্ৰশিক্ষণ দিছিলে, তাকো মই আপোনালোকৰ আগত অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে ক'বলৈ গ'লে কথাবোৰ খুব প্ৰশংসনীয় হয়, কিয়নো আমি আগতে বিশ্ব দৰবাৰত নাম উঠা কথাটোতো বাদেই দিয়ক, কেতিয়াবা আমি কিতাপত পঢ়িবলৈহে পাওঁ যে এনেধৰণে আজি বোলে গৈ অসমৰ ব্যক্তিয়ে হওক বা ভাৰতৰ ব্যক্তিয়ে হওক বিশ্ব দৰবাৰত তেখেতৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি আমি শুনিবলৈ পাওঁ, কিতাপতহে পঢ়িবলৈ পাওঁ। কিন্তু এতিয়া আমাৰ ইমানে সৌভাগ্যৱান আমি অসমবাসীয়ে যে আজি আমাৰ অসমৰ জাতীয় সংস্কৃতি ৰক্ষা কৰি বিহুৱতীসকলক যে বিশ্ব দৰবাৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ সুবিধা কৰাই দিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰ লগতে তেখেতৰ সহবৃন্দসকলে একেলগতে লগ হৈ। মোৰ ফালৰ পৰা তেখেতসকলকো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ গাঁওখনত বাস কৰা সহজ সৰল ল'ৰায়ো গৈ যে আজি বিশ্ব দৰবাৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ যাবলৈ সুবিধা কৰি দিলে, সেইখিনিকে আচলতে বহুত আচৰিত খাবলগীয়া। এয়া গাঁৱৰ পৰিৱেশ মই আপোনালোকৰ আগত অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটোৱে মোৰ গাঁওখনৰ ৰাস্তা হয়, দুফালে পথাৰ আছে আৰু এইটো ৰাস্তাটো। এয়া মই আহি পাইছোঁহি, এইফালৰ পৰা যাম আৰু বৰ বেছি দূৰ নাই। এয়া মই বেক কেমেৰা কৰি দেখুৱাইছোঁ, এইটো ৰাস্তাটো আৰু বৰ বেছি দূৰ নাই, আপোনাৰ ধৰক খুব বেছি 100 মিটাৰমান হ'ব, মই ঘৰখন পামগৈ। চাই থাকক, এয়া এইটো ঘৰটো হয়, এই ল'ৰাজনৰ ঘৰটো মই আপোনালোকৰ আগত দেখুৱাবলৈ বিচাৰিছোঁ। চাই থাকক বন্ধু বান্ধৱীসকল, এইখিনিতে ৰৈ থকা এজন ব্যক্তিক দেখা পাইছোঁ, হয়তো ল'ৰাজনৰ দেউতাক হ'ব লাগিব। আচ্ছা, মই দেখুৱাই দিব, এখেতৰ লগতো অকণমান কথা পাতি লওঁ। এয়া এখেতৰ ওচৰত পালি। নমস্কাৰ, আপোনাৰ নামটো কওকচোন। মোৰ নাম যোগেশ্বৰ বুঢ়াগোহাঁই। হয় হয়, আচ্ছা, যিটো ডেটা হয়, যিটো ডেটা হৈছে ন, যিটো নাই নেকি ল'ৰাটো? যিটো নাই ঘৰত এতিয়া হয় নেকি? ওলাই গ'ল। আচ্ছা আচ্ছা, ঠিক আছে। এয়া মই ভিতৰলৈ সোমাই গৈছোঁ, তো ল'ৰাজন ভিতৰতে আছে, মই তেখেতৰ লগতে কথা পাতিম। আচলতে যিজন ল'ৰা ওচৰত আহিছিলোঁ তেওঁতো নাই, হ'লেও তেখেতৰ একেলগতে বিহু গৈছিল বিশ্ব দৰবাৰত কৰিবলৈ যোৱাৰ সময়ত আৰু এজন ল'ৰা আছিলে, তেখেতৰ লগৰ হয়। মই তেখেতৰ লগতে কথা পাতিম। ভিতৰত বহি আছে চাগে, ভিতৰত লগ পাম নহয়? ঠিক আছে, পাই গ'লোহি আহি। এইজনে হয় ল'ৰাজন, মই ল'ৰাজনৰ ওচৰত বহিছোঁ অকণমান। আচ্ছা, তোমাৰ নামটো কোৱাচোন। মোৰ নাম যিটোৱে আৰু জিতু বুঢ়াগোহাঁই, তাৰমানে দুজন জিতু ন? দুজনকে। আচ্ছা, মই তোমালোকৰ ওচৰত আচলতে এটা কাৰণে আহিলোঁ। বহুত দিনৰ আগৰ পৰা মই শুনি আছিলোঁ যে আমাৰ অসমৰ বিহুৱতীসকলক বা অসমৰ জাতীয় সংস্কৃতি জীয়াই ৰাখিবলৈ বিশ্ব দৰবাৰত নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰ লগতে তেখেতৰ সহবৃন্দসকলে একেলগে আমাৰ অসমৰ প্ৰায় 11,000 যুৱক যুৱতী আছিলে নহয়নে, একেলগতে বিহু নৃত্য প্ৰদৰ্শন কৰোৱাইছিলে সৰু-সজাই খেলপথাৰত। তেওঁলোকক ধুনীয়াকৈ খুব সুন্দৰকৈ। আচ্ছা, তাত যেতিয়া সেই অনুষ্ঠান অংশগ্ৰহণ কৰিবলগীয়া হৈছিলে, তো কিমান দিনৰ আগতে গোটেইখিনি একেলগতে গোট খোৱা হৈছিলে? এইটো আমি যেতিয়া শদিয়াত হৈছিলে, শদিয়াত খাওঁতে মানে ধৰা বেছি নহয় 7 দিনমান
প্ৰেক্টিচ চলিছিলে শদিয়াত ডিষ্ট্ৰিক্টে হৈছিলেতো তো তেতিয়া আমাৰ শদিয়া সমষ্টিত মানে 7 দিনমানৰ ভিতৰত আমি শদিয়াত লগ খাইছিলোঁ হয় হয় শদিয়াত লগ পোৱাৰ পিছত প্ৰেক্টিচ কৰাৰ পিছত তাৰপিছত আমি তিনিচুকীয়াত 4 দিনৰ কাৰণে হয় সকলো গোটেই অল অসমৰ মানে হৈ পিনে আমি মানে বিহু প্ৰেক্টিচ চলিছিলোঁ তাৰমানে ছেটিং হৈছিলে তাৰমানে কথাটো হ'ল কি গোটেই অসমবাসীয়ে লগ হৈ এই অনুষ্ঠানটো আগবঢ়াবলৈ দিছিলে নহয় জানো কিন্তু গোটেইখিনি একেলগতেতো লগ হোৱাটো সম্ভৱ নহয় গতিকে ডিষ্ট্ৰিক্টে প্ৰশিক্ষণ হৈছিলে নহয় জানো তো ডিষ্ট্ৰিক্টে প্ৰথমতে 7 দিন প্ৰশিক্ষণ কৰোৱাই লোৱা হ'ল প্ৰত্যেক ঠাইতে নহয়নে 5 দিন আমাৰ শদিয়াৰ পৰা কিমানজন হৈছিলে মুঠতে এনেই শদিয়াৰ পৰা টোটেল 100 হয় ল'ৰা আছিলে বিহুৱা আছিলে 30 তাৰপিছত যিটো নাচনী বিহুৱতী আছিলে 70 টোটেল 70 প্লাছ 30 100 আছিলে 100 হৈছিলে 100 আৰু বাকীবোৰ বেলেগ ধৰা মাষ্টৰ ট্ৰেইনাৰ 2জন 3জন আৰু কোনোবা অফিচৰ 2-এজন গৈছে তেনেকৈ 110 নহ'লেও 107 এনেকুৱা গৈছে আৰু শদিয়াৰ পৰা 107 জন প্ৰশাসনো গৈছে প্ৰশাসন লগত গৈছে ডক্টৰ পঠাইছে প্ৰশাসনৰ পৰা পঠাইছে খুব ভাল কথা গৈছে হয় আৰু কথাটো হ'ল কি ইমান ধুনীয়াকৈ যে সেয়াত বিশ্ব দৰবাৰত নাম উজ্বলাবৰ কাৰণে এইখিনি পদক্ষেপ যে লৈছে বা এই পদক্ষেপখিনি যে ল'লে আমাৰ চৰকাৰখনে হওক বা আমাৰ অসমবাসীয়ে হওক আমাৰ কি কয় জাতীয় সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে এইখিনি কৰিবলৈ যাওঁতে আজি 11,000 বিহুৱতীয়ে যে একেলগতে যে অংশগ্ৰহণ কৰিছিলে কিবা প্ৰব্লেম নাহিছিলে নেকি প্ৰব্লেম সৰু সুৰা এটা দুটা প্ৰব্লেম কিবা এটা হয় কিন্তু আমাৰ ক্ষেত্ৰত একো প্ৰব্লেম নাছিলে একদম ধুনীয়াকৈ আমাৰ শদিয়াৰ পৰা চুপাৰ দিছে হয় আৰু খোৱা বোৱাবোৰ জেগাই দিছে আৰু গাড়ীৰ ভিতৰতো দিছে ব্ৰেকফাষ্ট এইবোৰ দিছে তাৰপিছত তাত পোৱাৰ পিছত একদম সুন্দৰ হোটেলত ৰাখিছে হয় কিছুমানেতো 5 ষ্টাৰ 3 ষ্টাৰ হোটেলত পাইছে আমাৰ হোটেলখনো একদম সুন্দৰ হোটেল হয় আৰু আমাৰ পপুলাৰ লজত ৰাখিছিলে গুৱাহাটীত কি জেগা আছিলে মই পাহৰিছিলোঁ তাৰপিছত বাকী খোৱা বোৱা তাতো দিয়ে তাৰপিছত আৰু ফিল্ডলৈ লৈ যায় আমাক গাড়ীতে আমাৰ যিখন গাড়ী আৰু সেইখন গাড়ীতে লৈ যায় চবৰ বেলেগ আমাৰ শদিয়াৰ পৰা 4খন গাড়ী গৈছিলে তালৈ লৈ যায় লৈ যোৱাৰ পিছত তাতো আকৌ খোৱা বোৱা প্ৰেক্টিচটো আমাৰ 3:30-4টা বজাৰ পৰা হয় তাত খোৱা বোৱাবোৰ খুব সুন্দৰকৈ দিছে ডিষ্ট্ৰিক্টে হেৰি বনাই দিছে হয় ৰুম বনাই দিছে ডিষ্ট্ৰিক্টে আৰু প্ৰতিজন বিহুৱতীক মাষ্টৰ ট্ৰেইনাৰবোৰে চাই আছে মেজিষ্ট্ৰেট আছে DC আছে তাতে DC মানে DC কোনোবা মানুহ আৰু যিয়ে লিড লৈছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত তেনেকৈ আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বেলেগ চবৰ বেলেগকৈ আছে আৰু খোৱা বোৱাত একো অসুবিধা নাই আৰু সুন্দৰভাৱে ছেটিং এইখিনিতে মই এটা কথা কওঁ আপোনালোকৰ আগত কি হয় আমিতো এইখিনিতো ক'বলৈ গ'লে সম্ভৱ নহয় বিশেষকৈ আমাৰ শদিয়াৰ নিচিনা ঠাইত থকা ল'ৰা ছোৱালীয়ে হওক বা আমি যিখিনি বয়সস্থ ব্যক্তিয়ে হওক যিখিনি আছোঁ এইখিনি আমাৰ কাৰণে একচুৱেলি সপোনৰ কথা হয় ক'ব লাগিব মই এটা কথা ক'ব বিচাৰিছোঁ যে 5 ষ্টাৰ হোটেলৰ নিচিনা ঠাইত ৰাখিছিলে নহয়নে গোটেইখিনিতে ৰাখিব পৰা হৈছিলে নে তেনেকৈ গোটেইবোৰতো নহয় বাৰু কিছুমান ধৰা এতিয়া আমি জনামতে ডিব্ৰুগড় পাৰ্টিটো 1400 হৈছে হোটেল 1400ৰ ভিতৰত সিহঁতৰ অকণমান ল'ৰাখিনি কিবা এটা প্ৰথম অৱস্থাত অসুবিধাৰ সন্মুখীন হৈছিলে পোৱাৰ পাছত হয় তো তাৰপিছত মানে থকাৰ বা ৰুমৰ ক্ষেত্ৰত বা কিবা ক্ষেত্ৰত হৈছিলে বুলি শুনিছোঁ মানে সিহঁতৰ লগৰ 2-এজন আমি লগ পাইছিলোঁ তাৰপিছত ৰাতিপুৱা সিহঁতক ছেটিং কৰি দিলে আৰু কাৰণ যিহেতু বহুত বেছিতো বুজি পাইছোঁ আমাৰ এটা কম এতিয়া সৰু সুৰা হোটেলতো আমি ছেটিং হৈ গৈছোঁ সিহঁতৰ মানে 1400 হয় 1400ৰ ভিতৰত ল'ৰাই হয়তো 500-600 তেনেকুৱা হ'ব পাৰে নহয় জানো আৰু সিহঁতৰ অকণমান অসুবিধা হৈছিলে কিন্তু পিছত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবোৰ চব নিজেই চাই চব ছেটিং কৰাই দিলে আৰু তাৰ পাছতো কাৰো প্ৰব্লেম হোৱা বুলি আমি নাজানো কিছুমান নিউজে কৈছে হ'লেও আমিতো ডাইৰেক্ট তাত আছোঁ ন আমি জানো মানে এটা নিজৰ অভিজ্ঞতা যিখিনি আছে আৰু তাত থকা অনুভৱখিনি কোৱা হৈছে আৰু সিহঁতৰ ল'ৰাবোৰ আমি যিহেতু একেলগে বিহু মাৰিছোঁ মোৰ ওচৰত আছে কাৰোবাৰ ওচৰত আছে সিহঁতক সুধিছোঁ মানে প্ৰব্লেমটো কি হৈছিলে এতিয়া নিউজত তেনেকৈ দেখা পাইছিলোঁ সেইটো কৈছে এনেকৈ তেনেকৈ পিছত এতিয়াতো চব ঠিক হৈ গ'ল বুলি কৈছে অকণমান সেইটো সৰু সুৰা হয় আৰু ন এইটো নিজৰ সংস্কৃতিৰ সেইটো ক্ষেত্ৰত অলপ থাকিবই আৰু সৰু সুৰা খুদ ৰৈ যোৱাটো স্বাভাৱিক কথা হয় সেইখিনিকে মিডিয়াসকলে হয়তো অকণমান বহলাই কিবা কৰিছে চাগে তো গোটেইখিনি সত্য নহ'লেও হয়তো তেওঁলোকে কিবা এটা দেখুৱাবলৈতো চায় আৰু তো চাবই সেইখিনি যি নহওক মই এটাই কথা ক'ম শেষত
যে ইমান সুন্দৰ এটা পদক্ষেপ যে ল'লে আমাৰ জাতীয় জীৱনৰ যিখিনি আমাৰ জাতীয় সংস্কৃতি পৰম্পৰা ৰক্ষা কৰি ইমান দিনৰ আগৰ পৰা যে চলি আছিলে, কিন্তু আমাৰ অসমৰ বাহিৰেতো ভাৰতবৰ্ষত হয়তো কিছু কিছু ঠাইত খুব সুন্দৰকৈ কথাখিনি গম পোৱা হৈছিলে যদিও বিশ্ব দৰবাৰততো আজিলৈকে কেতিয়াও হৈ উঠা নাছিলে, নাম অন্তৰ্ভুক্ত হোৱা নাছিলে। কিন্তু এতিয়া কি কৰিলে, এই অনুষ্ঠানটোৰ যোগেদি বিশ্ব দৰবাৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ সুবিধা হ'ল, নহয় জানো? তো বন্ধু বান্ধৱীসকল, আমাৰ আচলতে সঁচাকৈ সৌভাগ্য ক'ব লাগিব অসমবাসীৰ বাবে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে এই অনুষ্ঠান সন্দৰ্ভত যিসকলে আগবঢ়াই নিয়াত সহায় কৰিলে, তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু বহুত মজা কৰিছে, ভাল। আৰু আমাৰ এটাই লক্ষ্য আছিলে, কষ্টটো ডাঙৰ কথা নহয়, হয়, দুই এটা কিবা থাকিব পাৰে, সেইটো একো নাই, কাৰণ আমি নিজৰ জাতিটোৰ কাৰণে গৈছোঁতো। আমাৰ মেইন উদ্দেশ্য আছিলে আমি নিজৰ বিহুটোক বিশ্ব ৰেকৰ্ড কেনেকৈ কৰোঁ, আমি সেইটোৱে আছিলে, আমাৰ কষ্টটো ডাঙৰ কথা নাছিলে। বহুত ভাল, চবৰে সেইটোৱে বিচাৰিছিলোঁ, আৰু বিয়া উজাৰি গোটেইবোৰে আমি একলগ কৰি নিজৰ ঘৰৰ নিচিনা আমি দিছিলোঁ, আৰু সেইকাৰণে আজি ইমানখিনি হ'ব পাৰিছোঁ। ভৱিষ্যতে হওক, আৰু উঠি অহা প্ৰজন্মই চান্স লওক। আৰু চৰকাৰে কোৱা মতে আকৌ কৈছে যে মামাই কোৱা মতে মুখ্যমন্ত্ৰী নামে আৰু 25,000 লৈ পিনে যদি সুবিধা হয় 25,000 লৈ পিনে আকৌ এবাৰ আমি কৰাৰ চেষ্টা কৰিম বুলি কৈছে। আকৌ নতুন পদক্ষেপ লোৱাৰ কথা কৈছে। সেইকাৰণে এতিয়া উঠি অহা প্ৰজন্মবোৰে অকণমান শিকিব লাগে, আৰু মাক দেউতাকেও অকণমান আগুৱাই দিব লাগে, নহয় জানো? বিহু বুলি ক'লে বহুতে কি হয়, নাযায় বা নপঠায়। তো সেইটো কাৰণে ভাবিছোঁ যে উঠি অহা প্ৰজন্ম এতিয়াৰ পৰা শিকি থাকিলে সেইটো এটা চান্স পাব, আমাৰ নিচিনা এটা চান্স পাব। আৰু এইটোতো হয়েই, নিজৰ জাতিটোক কৰিবৰ কাৰণে আমি ইমান কষ্ট কৰিছোঁ বা কিবা এটা হৈছে, আৰু এইটো অসমৰ গৌৰৱ। আৰু এইখন চৰকাৰে সুন্দৰভাৱে পদক্ষেপ এটা লৈছে। বন্ধু বান্ধৱীসকল, মই 11,000 যি বিহুৱা বিয়তি একেলগে আমাৰ অনুষ্ঠান অংশগ্ৰহণ কৰিছিল অনুষ্ঠানত, তেওঁলোককো মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই চৰকাৰখনলৈ মোৰ শুভেচ্ছা থাকিল, ইমান সুন্দৰ এটা পদক্ষেপ ল'লে। মই এটা কথা সুধোঁ এই ল'ৰাজনক, ইমান ধুনীয়াকৈ যে সুন্দৰকৈ যে বিহুৱা বিহুৱতীসকলে তাত অংশগ্ৰহণ কৰিলে, এই অনুষ্ঠান বিষয়ে আমাৰ গাঁৱৰ যিখিনি নতুন প্ৰজন্ম আছে তেওঁলোকক কিবা এটা ক'লে ভাল হয়। মই এই ল'ৰাজনৰ মুখৰ পৰা শুনিবলৈ বিচাৰিছোঁ, নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা মই ক'বলৈ বিচাৰিছোঁ, নিজৰ অভিজ্ঞতা যিখিনি হৈছে ক'ব লাগে। সেইটোৱে, আৰু কি হয়, আমিও এতিয়া ধৰক কোনো কাৰো প্ৰশিক্ষণ নাই, ইটো সিটো চাই মেলি বা গাঁৱৰ ঢোল বজাই বা কিবা বজাই ইটো সিটো মোবাইলত চাই মেলি আমি শিকিছোঁতো। তো সেইটো কাৰণে এতিয়াতো প্ৰজন্মবোৰ অলপ বেলেগ। সেইকাৰণে এতিয়া নিজে অলপ মানে চেষ্টা কৰিব লাগিব। সেইকাৰণে নিজৰ মাক বাপেকবোৰ অলপ সজাগ হ'ব লাগিব। এতিয়া পঢ়াৰ ক্ষেত্ৰত যেনেকৈ সজাগ হৈছে, বিহুৰ ক্ষেত্ৰতো বা আমাৰ নিজৰ সাংস্কৃতিক ক্ষেত্ৰত, খেলা ধূলাৰ ক্ষেত্ৰতো অলপ সজাগ হ'ব লাগিব, উলিয়াই দিব লাগিব। এতিয়া ল'ৰাটোৱে পৰা ঢোল বজাব জানে, এটা তাৰ হাতত যদি ঢোলেই এটা যদি নাথাকে, সৰু সুৰা হ'লেও কিবা এটা বা ওচৰ পাজৰে আছে, গাঁৱত কিবা ঢোল আছে, সেইবোৰ বস্তুটো দেখুৱাব পাৰিব লাগিব, যোগাৰ কৰাই দিব পৰা হ'লে ভাল হয়। আৰু তাৰ উপৰিও নাচিবলৈ ছোৱালীজনী হেঁপাহ কৰিছে, নহয় জানো? ছোৱালীজনীক শিকাব লাগিব, ছোৱালীজনীক নচাৰ ক্ষেত্ৰত বা কিবা এটা বাধা দিয়ে, সেই ক্ষেত্ৰত নহ'ব মানে। সেইকাৰণে আগ্ৰহী হ'ব লাগিব সেই ক্ষেত্ৰত, আৰু আমি সদায় আছোঁ। আমাৰ যদি কিবা সহায় লাগে, শিকিব লাগে, উঠি অহা প্ৰজন্ম আমি সদায় শিকাই যাওঁ, আগতেও মই কৈছোঁ। কিন্তু কথাটো হ'ল আহিব লাগিব, আগ্ৰহী হ'ব লাগিব। বিহু ইচ্ছুক হ'লে ভাল, আৰু বিহুৰ সময়ত যদি বোলে আমি আখৰা এটা দিওঁ, আখৰাটোত মানে অংশগ্ৰহণ কৰিবহি লাগিব, তেতিয়াহে মানে উঠি অহা প্ৰজন্মই শিকিব পাৰিব। ঠিকে আছে, এই ল'ৰাজনে সুন্দৰ দুটামান কথা কৈছে যে আমাৰ যিসকল নতুন প্ৰজন্ম আছে তেওঁলোকৰ বাবে এই কথাখিনি কৈছে, আপোনালোকে মন দি শুনিব লাগে। আচলতে তেখেতে যিখিনি কথা ক'লে, কৈছে যে যিকোনো ঘৰৰ পৰিয়ালৰ মাক দেউতাকে আচলতে নিজৰ ল'ৰা ছোৱালীক অকণমান ওলাব দিব লাগিব এইবোৰ দিশত। জাতীয় সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে আমাৰ সকলোৰে দায়িত্ব আছে, নহয়নে? প্ৰত্যেক ল'ৰা ছোৱালী মাক দেউতাকে এই কথাখিনি বুজি পাব লাগিব, নিজৰ সন্তানক অলপ ওলাই অহা সুবিধা কৰি দিবলৈ। বা এনেকুৱাও কিছুমান সমস্যা থাকে, কিছুমান ল'ৰা ছোৱালীয়ে নিজৰ ভোগেকে কিছুমান নিজৰ মানে এটা গুণ থাকে, কিবা হেঁপাহ থাকে কিবা এটা কৰা, যেনে ধৰক ঢোলটো বজোৱাই হওক বা বাঁহী বজোৱাই হওক, ঠিক তেনেধৰণে নিজৰ এটা ব্যক্তিগত হেঁপাহ থাকে, প্ৰত্যেকজন ল'ৰাৰ থাকে আচলতে। সেই বস্তুখিনি কি হয়, আমাৰ মাক দেউতাকসকলে অনুমান কৰিব পৰাৰ পাছত
এটা এটা বস্তু যোগাৰ কৰি দিব পাৰিলে ভাল ভাল আৰু। নহয় জানো? সেইখিনি কৰি দিলে আৰু অকণমান আগবঢ়াত সহায় হ'ব। তো বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো মই আপোনালোকৰ আগত মোৰ চেনেলৰ যোগেদি অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তো চাব, চাই যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।